এইবার বিজেপির সরকার আহক বা বিপিএফ আহক ইউপিপিএল আহক পিছৰ কথা কিন্তু বড়োলেণ্ডত ভিচিডিসি দালালি চলিব নোৱাৰিব গরিব দুখীয়া মানুহে একো নাপাব প্রধানমন্ত্রীয়ে ঘর বনাব টকা দিয়ে ঘর বনোৱা টকা একাউন্টত যাব লাগে বলে ইয়াতে ভিচিডিসিয়ে ঘর বনাব আরে গরিব মানুহৰ পয়সা আমি গরিবক দিব লাগিব নে আমি ভিচিডিসিক দিব লাগিব সেই কারণে বড়োলেণ্ডত বিটিআরত যদি পরিবর্তন লাগে তেতিয়া হলে আমি কাক ভোট দিব লাগিব আমি বিজেপিক ভোট দিব লাগিব বিপিএফৰ দিনত ঠিকাদাৰে কাম কৰিলে বা নকৰিলে ইউপিপিএলৰ দিনত পেমেন্ট আছে পেমেন্ট না কিন্তু টকা থাকিলেহে টকা দিব পাৰিব টকা ক'ৰ পৰা পাব মোদীজীয়ে টকা দিলেহে টকা আহিব আৰু মোদীজী টকা কোনে আনিব দিছপুৰত বিজেপি আনিব বিজেপিয়ে কাক দিব কোকৰাঝাৰত দিব তাৰ মানে আমাৰ দিল্লী দিছপুৰ কোকৰাঝাৰ ট্ৰিপল ইঞ্জিন সরকার থাকিলেহে আমার ইয়ার সমস্যা সমাধান হবে ইয়াতে সদায় আমি সৰু সৰু কথালৈ আমি পিছ পৰি আছো সৰু সৰু কথালৈ আমি পিছ পৰি আছো আজি আমাৰ বহুত মানুহ আছে এই বিটিআরতে জন্মিছে এই বিটিআরতে মৰিব ঘৰো আছে পাকা ঘৰো আছে কিন্তু কাগজ নাই যদি ঘৰো আছে মই বিটিআরতে জন্মিছো বিটিআরতে মৰিম লাইটৰ কানেকশন আছে পানীৰ কানেকশন আছে খালি মাটিৰ কাগজ নাই এইটো কেনেকুৱা কথা হ'ব পাৰে যদি নাই যদি একো নাই কিন্তু সব আছে কিন্তু সব থাকিও একো নাই ঘৰ আছে মোৰ মাটি আছে বাউন্ডারি ওয়াল আছে ইলেকট্রিসিটি কানেকশন আছে পানী আছে বলে মাটিৰ কাগজ আছে নে বলে মাটিৰ কাগজ নাই আরে নাই যদি একো নাই কিন্তু যদি সব আছে তেতিয়া হলে সবজি মাছ মাংস সব আছে খালি নিমখটো নাই হয় না নহয় সবে আছে খালি নিমখটো নাই নিমখ নাখালে আঞ্জাখন কেনেকে ভাল লাগিব বলে সব আছে গোটাইখিনি আছে ইয়াতে মাটিও আছে ঘৰো আছে ইলেকট্রিসিটিও আছে পানীও আছে রাস্তাও বনাইছো দলনো বনাইছো নামঘৰো বনাইছো পাথৰ মন্দিৰো বনাইছো গিৰ্জাও বনাইছো খালি কি নাই বলে কাগজটো তাৰ মানে কথাটো কি তাৰ মানে এইটোৱে কথা যে বিটিআৰত ৰাইজৰ লগত কথা পাতি সমস্যাবিলাক সমাধান কৰিবৰ বাবে মানুহে সাহস নকৰে কথা পাতিব লাগিব যে এওঁটো ইয়াতে জন্মিছে ইয়াতে মৰিব বাংলাদেশতো মাটি নাই কাৰো ক'ত যাব এই কথাখিনি ইয়াত খোলাখুলি কোনেও নাপাতে কিন্তু আমাৰ কোনো সমস্যা নাই কাৰণ বিজেপি মানে সকলোৰে পাৰ্টি বিজেপি মানে সকলোৰে দল আমাৰ মনত ক্লিয়াৰ আছে যে বিটিআর ভাল হ'ব লাগে 26টা জনগোষ্ঠীৰ ৰাইজে বিটিআরক আদৰণি জনাব লাগে আৰু আমাৰ বিটিআৰখনত কোনো সমস্যা থাকিব নালাগে আজি অসমত চাকৰি হয় কামাণ্ডো বেটেলিয়ন পুলিচ বেটেলিয়ন গরিব হলে চাকৰি পায় এক পয়সাও ঘুষ দিব নালাগে কোনবাই যদি দিছপুৰৰ চাকৰি গরিবৰ পৰা তামোল পান এখন লয় সিধা সিধি জেলৰ ভিতৰত যাব লাগিব তাৰ বাহিৰত থকাৰ কোনো ৰাস্তা নাই কিন্তু গুৱাহাটীৰ চাকৰি যেনেকে সকলোৱে পায় দিল্লীৰ চাকৰি যেনেকে সকলোৱে পায় বিটিআৰৰ চাকৰিও কোকৰাঝাৰৰ চাকৰিও সকলোৱে পাব লাগিব নে নালাগিব কিন্তু আজি গরিব দুখীয়া মানুহৰ এই বিশ্বাস এতিয়াও অহা নাই